নমস্কাৰ সকলোলৈ মই দিব্যে পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ শিক্ষক দিৱসৰ অন্য এটি ব্লগলৈ আৰু এই ব্লগটোত মোৰ আচলতে ঘৰৰ আৰু কোচিং চেণ্টাৰ স্কুলৰ আটাইকেইটা ভিডিঅ' মিক্স হৈ আছে আপোনালোকে চাব আশা কৰোঁ আপোনালোকেও ভিডিঅ'টো চাই ভাল পাব এতিয়া আহক মোৰ মৰ্ণিং ক্লাছলৈ সকলোকে আমাৰ তৰফৰ পৰা হেপী টিচাৰ্ছ ডে আৰু এইখিনি হৈছে মোৰ টিউচন গ্ৰুপ ৰাতিপুৱাৰ আৰু এওঁলোকেও সকলোকে জনাইছে হেপী টিচাৰ্ছ আৰু সৰুকে সম্বৰ্ধনা এটা জনাব বিচাৰিছে আৰু সেইটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু মোৰ ভিডিঅ'ৰ যোগেদি মানে এইখিনি বস্তু মোৰ লগত মেমৰি হৈ থাকি যাব থেংক ইউ তোমালোকলৈ মোৰ ফালৰ পৰা বহুত বহুত মৰম যাচিলোঁ আপোনালোকক স্বাগতম জনাইছোঁ টিচাৰ ডে আন এটা ভিডিঅ'লৈ আৰু এইটো হৈছে মোৰ হোষ্টেলৰ পৰা আজি হোষ্টেলৰ ষ্টুডেণ্টখিনিও টিচাৰ ডে আয়োজন কৰিছে আৰু কেনেকৈ আয়োজন কৰিছে মই দেখাই আছোঁ আপোনালোকৰ লগত এয়া হৈছে আমাৰ উদয় কোচিং চেণ্টাৰ ষ্টুডেণ্ট সকলো সাজু হৈ আছে টিচাৰ ডে চেলিব্ৰেশ্যন কৰিবৰ কাৰণে আহক আপোনালোকেও আমাৰ লগতে উপভোগ কৰক এয়া আমাৰ বিজ্ঞানৰ মানক ছাৰ তেখেত গোলাঘাটৰ পৰা আহিছে আৰু এয়া আমাৰ ঋতুৰাজ ছাৰ আচলতে আমাৰ এই উদয় প্ৰশিক্ষণ কেন্দ্ৰৰ পৰিচালক সঞ্চালক দুয়োজনে হয় আৰু এইফালে চাহিল ছাৰ চেণ্টাৰটো জন্মলগ্নৰ পৰা জড়িত কিছু কামৰ ব্যস্ততাৰ বাবে সময় দিব নোৱাৰে আৰু সেইকাৰণে কিন্তু এনেকুৱা নহয় যে চেণ্টাৰটো পাহৰি যোৱা নাই তেওঁ লগ পালে সোধে কথা কি হৈছে কি নাই হোৱা আজি সৌভাগ্য আমি লগ পালোঁ আমি বহুত সৌভাগ্যৱান আচলতে ছাৰ আজি আপোনাক লগ পাই এইফালে আমাৰ পৰিমিতা আৰু এইফালে আমাৰ ৰিণী বাইদেউ এইফালে আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে কাৰ্যসূচী মতে প্ৰথমে আছে বন্তি প্ৰজ্বলন কাৰ্যসূচী আমাৰ এতিয়া চলি আছে আমাৰ ঋতুৰাজ ছাৰে বন্তি প্ৰজ্বলন কাৰ্যসূচী চলাইছে আৰু বাকী সকলো টিচাৰেও ইয়াতে সহযোগিতা কৰি আছে বন্তি প্ৰজ্বলনৰ পিছতে আছিলে আমাৰ সম্বৰ্ধনা আৰু এতিয়া ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যেকজন শিক্ষাগুৰুকে এখনি গামোচাৰে সম্বৰ্ধনা জনাই আছে ছাত্ৰ ছাত্ৰীসকলে আমাৰ বাবে এটা কেকো যোগাৰ কৰিছিলে য'ত লিখা আছে হেপী টিচাৰ ডে সকলোৱে লগ লাগি আমাৰ কেকটো কটা হৈছে মনৰ পৰা আশীৰ্বাদ কৰিছোঁ যাতে তোমালোক শিক্ষাৰ দিশতে হওক বা আন দিশতো ভালদৰে অৱগত হোৱা সফল হোৱা আৰু লগতে দেশৰ এজন ভাল নাগৰিক হিচাপে যাতে নিজকে গঢ় দিব পাৰোঁ তাত যোনে জ্ঞান দি আছে যাৰ পৰা আমি জ্ঞান পাই আছোঁ তেওঁৱে শিকক সি ঘৰত কাম কৰা মানুহজনো হ'ব পাৰে ঘৰত মা দেউতাও হ'ব পাৰে আমি অকল যে আমাৰ এই শিক্ষকসকলকে যে শিক্ষক হিচাপে আমি কৰিম কিছুমান জেগাত মই অলপ মানে কনফিউজ কি কাৰণে কনফিউজ আমাৰ ফাৰ্ষ্ট শিক্ষকসকলৰ দুআষাৰৰ পিছতে কিছুমান সাংস্কৃতিক অনুষ্ঠান হৈছিল আমাৰ ছাত্ৰ ছাত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠানতো অংশগ্ৰহণ কৰিছিল আৰু মৰমৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে সকলোকে শিক্ষক দিৱসৰ বহুত শুভকামনা জ্ঞাপন কৰিছোঁ আজি এই মহান দিনটোত মোক দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে মই শিক্ষাগুৰুসকলক বহুত ধন্যবাদ জনাইছোঁ শিক্ষক দিৱস হ'ল আমাৰ ছাত্ৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিন আমি প্ৰতি বছৰে 5 ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস পালন কৰোঁ এইদৰে আজি উদয় কোচিং চেণ্টাৰ এটাৰ পিছত এটাকৈ সাংস্কৃতিক অনুষ্ঠানবোৰ ছাত্ৰ ছাত্ৰীসকলে চলাই যায় আমিও উপভোগ কৰিলোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ এইবাৰ আমি শিক্ষকসকলেও ছাত্ৰ ছাত্ৰীসকললৈ এটি ক্ষুদ্ৰ উপহাৰ আগবঢ়াইছোঁ উপহাৰটো কি আছে মই পিছত দেখাই দিম বাৰু আৰু এইখিনি হৈছে চাৰ্টিফিকেট এইখিনি স্বাধীনতা দিৱসৰ দিনা অৰ্থাৎ 15 আগষ্টৰ দিনা আমাৰ উদয় প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা কিছুমান ছাত্ৰ ছাত্ৰীয়ে গৈ চেণ্ট্ৰেল ফিল্ডত এটি সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল আৰু তাৰ পৰাই এই চাৰ্টিফিকেটখিনি পঠিওৱা হৈছে আৰু এইখিনি এই দিনটোতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিতৰণ কৰা হ'ল আমি ফটো ছেশ্যনৰ কাৰণে ৰেডি হৈছোঁ এইবাৰ আমাৰ অনুষ্ঠান প্ৰায় শেষ হৈছেগৈ কি অৱস্থা কৰিলে চাওকচোন আচল মজা এতিয়া লাগিছে টিচাৰে আজি কেনেকৈ গৈ ঘৰ পাওঁগৈ ঠিক নাই ঘৰৰ মানুহে চিন্তা কৰিব পাৰে
ওপৰত বেলুন এটা আছে মাত্ৰ এটাৰ কাৰণে কিমান দৌৰা-দৌৰি কোনে পায় এইটোৰ কাৰণে দৌৰা-দৌৰি এইটো বাহিৰৰ পৰিৱেশ উদয় প্ৰশিক্ষণ কেন্দ্ৰ এতিয়া আমি বাহিৰত আছোঁ ঘৰ আহি পালোহি আৰু ঘৰ আহি পাই পেলাই মই সম্পূৰ্ণ গিফ্টখিনি ইয়াতে মেলি লৈছোঁ এইটো কোনে কোনে কি দিলে এতিয়া খুলিম গোটেইবোৰ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ আৰু চাবই ষ্টুডেণ্টবোৰেও তাকে সিহঁতেও ভাল পাব আচলতে মই যদি বস্তুবোৰ এনেকৈ শ্বেয়াৰ কৰোঁ সেইকাৰণে মই সকলোখিনি বস্তু আনি লৈছোঁ আৰু এতিয়া মই গিফ্টবোৰ খুলি যাম আপোনালোকেও চাব প্ৰথমতে এইটোৱে খোলোঁ এইটো সুৰভিয়ে দিছে কি দিছে এইটো চাওঁ এইটো আচলতে মৰ্ণিং ক্লাছৰ গ্ৰুপৰে এজনী ষ্টুডেণ্টে দিছে ক্লাছ 10ৰ কি দিছে ময়ো চাওঁ নিশ্চয় এইটো কাপ হ'ব যেন লাগিছে এইটো কাপ পি লিখা আছে চাহ খাবৰ কাৰণে দিছে পি লিখা আছে এইটো তো থেংক ইউ মোৰ এই কাপটো ভাগিছিলে এই কাপটো পোৱাৰ কাৰণে মই বিৰাট মানে হেপী আৰু তাৰপিছতে এয়া এইটো আনন্দিতা মৰ্ণিং ক্লাছৰ এজনী ষ্টুডেণ্টে দিছে ক্লাছ 10ৰ তো লগতে এটা কলমো লগাই দিছে আৰু এইখন নিশ্চয় ডায়েৰী হ'ব এইখন একদম ধুনীয়া এখন ডায়েৰী দেখাইছোঁ একেবাৰে ওচৰৰ পৰা ধুনীয়া ডায়েৰী এখন দিছে ইয়াতে এতিয়া মই কিবা কিবি লিখিব পাৰিম তাৰপিছতে কলমটো এখিনিমান আছে বহুত আছে কলম আচলতে সকলোৱে দিছে আৰু মোৰ ব্লগত দেখিব কোনে কোনে কলম দিছে সকলোকে নোৱাৰিলে মই কিছুমানক তুলিছোঁ আচলতে কলমটো বহুতেই দিছে ব্লগত চাগে মোৰ ইমান নোলালে তথাপি যিসকল নোলালে সেইসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰপিছতে আৰু এয়া গামোচা আছে গামোচা এখন স্কুলৰ পৰা দিছে আৰু এখন গামোচা হোষ্টেলৰ পৰা দিছে মানে কোচিং চেণ্টাৰৰ পৰা আমাৰ আৰু আছে কিছুমান বস্তু এইটো একদম ওচৰৰ পৰা দেখাই দিছোঁ ইয়াত ভিতৰত লিখা আছে হেপী টিচাৰ ডে বুলি আৰু এইটো পাইছে ভণ্টিয়ে বাৰু তাৰপিছত আৰু এখন কাৰ্ড আছে এইখন টিংকুমণি বুলি এগৰাকী ষ্টুডেণ্টে দিছে ক্লাছ 2ৰ তাৰপিছতে এইখন এখন কাৰ্ড এই কাৰ্ডখন কোনে দিছিলে দীপশিখা আৰু আছে মোৰ এইটো এটা কিবা এটা দিছে আচলতে কি আছে মই নিজে নাজানো এতিয়া খোলোঁ আৰু ধুনীয়াকৈ লিখি দিছে হেপী টিচাৰ্ছ ডে এইটো নিকুমণিয়ে দিছিলে তো থেংক ইউ নিকুমণি তাৰপিছতে এয়া কাগজৰ এপাহ ফুল বনাই দিছে কোনে দিছে ৰাজস্মিতা কলমবোৰ নখোলোঁ আৰু কলম বহুত দিছে আৰু এইখন হৰুৱাই পাইছে কোচিং চেণ্টাৰৰ পৰা আৰু এইটো আই লাভ ইউ মিছ বুলি লিখি দিছে কোনোবাই দিছে আৰু লিখি দিছে তলত ইউ আৰ ভেৰি বিউটিফুল তাৰপিছতে এয়া এইটো পেকেটটোত নিশ্চয় এটা কলমেই আছে আৰু ওপৰত এটা চকলেট লগাই পেলাই দিছে কিনো দিছে চাওঁ বাৰু এইটো ধুনীয়া কলম এটা আছে আৰু ছোৱালী এজনী দিছে এইটো আৰু এইখিনি চব কলমৰে পেকিং হয় এইবোৰ এতিয়া আকৌ নখোলোঁ ইমানেই আছিলে আজি গিফ্টখিনি মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোলৈ মোৰ ফালৰ পৰা বহুত মৰম যাচিলোঁ তোমালোকে সুখী হোৱা তোমালোকক ভগৱানে শক্তি দিয়ক যাতে সেই শক্তিৰে তোমালোকৰ নিজৰ লক্ষ্যত উপস্থিত হ'ব পাৰা সকলোলৈ মোৰ ফালৰ পৰা এই আশা তোমালোকে যেন ভৱিষ্যতে এজন সুনাগৰিক হিচাপে এজন ভাল মানুহ হিচাপে প্ৰতিষ্ঠিত হৈ সমাজত এক নিৰ্দিষ্ট স্থান ল'ব পাৰা তোমালোক সকলোকে মই মোৰ স্মৃতিত ৰাখি থৈছোঁ কিছুমানক মই ভিডিঅ'ৰ জৰিয়তে ৰাখি থৈছোঁ কিছুমানৰ ফটো হিচাপে মই ৰাখি থৈছোঁ মোৰ ভিডিঅ'টো এইখিনিতে শেষ হ'ব সকলোকে বাই বাই জনাইছোঁ আৰু আশীৰ্বাদ কৰিব যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আগুৱাই যাব পাৰে